Vlog. ব্লগ Vlog. নতুন বিছনা পাইছে নেকি? নমস্কাৰ, মই ৰাহুল আৰু আপুনি চাই আছে আছাম ৰয়েল ফিল্মছ আৰু আজিৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ গুৱাহাটী, মানে এনে সৰু সুৰা দুটা তিনিটা কাম আছে, তাকে লৈ এটা ভিডিঅ' বনাওঁ বুলি কেমেৰাটো হাতত লৈ এনেকৈ গৈ আছোঁ গুৱাহাটী। তো আজি কি কৰোঁ, ক'ত যাওঁ, কিয় যাওঁ, তাকে লৈ এটা সৰু ব্লগ বনাবলৈ চেষ্টা কৰিছোঁ। এণ্ড ৰজা ৰাখিছোঁ, টাইমবোৰো পাছ নহয়, তাৰ কাৰণে গুৱাহাটীলৈ ওলাই আহিলোঁ আৰু এজন ফ্ৰেণ্ডকো লগ ধৰোঁ। তো ব'লা গৈ থাকোঁ। আৰু এয়া হ'ল বৰ্তমান মালিগাঁৱৰ পৰিস্থিতি, কেৱল গাড়ী জাম আৰু জাম। মানে নতুনকৈ ব্ৰিজ হৈ আছে আৰু 2 বছৰ 3 বছৰ হৈ গ'ল এনেকৈ জাম চলি আছে। যেতিয়ালৈ ব্ৰিজখন নহয় তেতিয়ালৈ এনেকৈ চলি থাকিব আৰু যেতিয়া ব্ৰিজখন হ'ব তেতিয়াতো আৰু ক'বই নালাগে। আৰু এতিয়া সকলো উপায়বিহীন, জাম হ'লেও নিজৰ কামত দৌৰিবই লাগিব। মূৰ গৰম কৰি হ'লেও জামৰ মাজত গৈ আছে আৰু। তো এয়া হ'ল আজিৰ আমাৰ প্ৰথম ডেষ্টিনেশ্যন। ফাইনেলি আহি পালোঁ ভাৰ্গৱৰ সৈতে। কি নিবি? কিয়া লাজ লগা হ'ল নেকি? নাই নাই একো নোৱাৰোঁ, লওঁ হাতত। আজি আমি কাছাৰী এটা 10 টকীয়া মাছ দিব। যাওঁ কাম হ'লা, যাওঁ বস্তুখিনি সৰু সৰু। তো যিটো কামৰ কাৰণে আহিছিলোঁ আজি একদম 2 মিনিটতে হৈ গ'ল। আগৰবাৰ আহোঁতে আপোনাৰ 2 ঘণ্টা লাইনত থিয় হৈ কৰিছিলোঁ কামটো, কিন্তু এইবাৰ বেছি টাইম নালাগিল, মাত্ৰ 2 মিনিট। একদম অসম এক্সপিৰিয়েঞ্চ আজি। ব'ল কি ফুল চাবি নিবি নে কি? গোল নেমু দে বিচাৰ। গোল নেমু লাগি থাকা লাগে। নাই এই গোল নেমু দাদাৰ নেকি? দাদাই চাদা মাৰত ব্যস্ত। ক'ত হা দাদা গোল নেমুৰ আছে নেকি? কলম ভালে সৰুটো কিন্তু একদম জলফাই আছে এডালত কেইটকা লাগিব দাদা? 120 টকা দিব। 120 টকা কমকৈ ধৰক দাদা। 10 টকা কমাইছে চাওঁ। ৰাণীৰ পৰা নিব আহিছোঁ, সৰু পুলি আছে যদি দিয়ক। নহওক তাকেতো কলমটো সৰু চাইজৰ আছে যদি দিয়ক। 60 টকামান ল'ব দিয়ক। য়েছ ইউ আৰ গুড ব্ৰ'। আৰু অলপ কমাই দিছোন। এটা যে হেৰি আছে আধাৰ দাম দে 60 টকা দিছা দাদাই 60 টকা বুলি 30 টকা দিবি। हिपोक्रेसी की भी सीमा होती है। बढ़िया था गुरु। 30 টকা দিওঁ দে। তো গুৱাহাটীত আহি এটা গোল নেমু লৈ ল'লোঁ। এবাৰ যাওঁ লেমন টি জেষ্টা মধু পাণৰ লগত যে দে অলপমান যে কাটি দে মিঠা মিঠা। বাকী এটা কথা মন কৰিছেনে, দাদাই লেমন টি বিকক বা নিবিকক, চাধা কিন্তু মেইন। এইটো কি দাদা? লেমন গ্ৰাছ।
এই জেষ্টা মোৰ দুডাল কিমান এইটো 200 টকা অলপ কম ৰাখিম ন এ 50 টকা ধৰিব 50 টকা ধৰে এই জ্যেষ্ঠ মধ্যে দে দি 50 টকা ঐ LIC দে সেই ক'ত লাগব বোধা মাথতে পাতটো চিং লগাই দিম খুলি আছে নেকি এইবিলাক নামি আহিব না ইয়াত দিলে কিমান দিয়ে এইবিলাক কিনো কয় মোৰ বডিখন যদি ইয়াত পৰে আৰু কোনোবা যদি ইয়াত ফচি দিয়ে পানী তো ৰজা ৰাখি আহিছোঁ আজি টাইমটো পাছ কৰিবলৈ গুৱাহাটীত ৰজনাৰ হ'লে তো খলা চাপৰি পিঠা দি মই চাওঁ গ'লো হয় মোৰ ইয়াতে খলা চাপৰি পিঠা প্ৰিয় দোকান এখন আছে বা সেই প্ৰিয় দোকান আছে খলা চাপেৰি পিঠাৰ বাইকখন তাতে আছে হোৱাই নাই তো এতিয়া যাওঁ একবাৰ লাখটকীয়া JP কৰ্পৰেশ্যন ডিম্পুদাহঁতে আহিয়ে থাকে এইখন দোকানত তো একবাৰ আমিও সোমাই যাওঁ আজি ব'লা তো এটা কেমেৰা ল'ম বুলি ভাবিছিলোঁ আৰু EMIৰ কথা ডিছকাছ কৰিলোঁ এখেতলোকে ক'লে যে অনলি গুৱাহাটীৰ মানে বাসিন্দাকহে EMI দিয়ে গুৱাহাটীৰ বাহিৰত হ'লে নিদিয়ে তো কি কৰিম আৰু নেক্সট টাইম আহিলে পইচা লৈ আহিব লাগিব আৰু JP কৰ্পৰেশ্যনৰ কামটো হৈ গ'ল এইবাৰ যাই আছোঁ এজন ছাৰক লগ ধৰিব CSRক লগ ধৰিব বৰ্তমান আছোঁ এইখিনি ভৰলো HP তেল ডিপু ইয়াৰ পৰা যাওঁ AT ৰোড ষ্টেট বেংক ব'লা AT ৰোড মোক ভিডিঅ' বনাবা দে সি আৰু চবতছে লাজটো সিৰ আমি অলপকৈ এনেকৈ লাজ কমাই আছোঁ সিয়ে মোক সাহস দে ভিডিঅ' বনাওঁ কিন্তু সিয়ে লাজ এই নাবনাবি মানুহৰ মাজত ভিডিঅ' নাবনাই আছোঁ কি কৰিবি আমাৰ CSR আহি আছে ছাৰক একবাৰ লগ ধৰোঁ হেল্ল' ছাৰ CSR লগ পালোঁ আহি আজি অলপ বেছি হ'ল নেকি আমাৰ ছাৰ আহিছিলে ৰং কৰা যেন লাগছি না মোক এৰি এৰি খাই আছে দুয়োটাই মই ৰজা ৰখা ফাইটা উঠি আছে দেখে দেখে খাব লাগছে একদম দে আৰু কি কৰিবা তো আজি গুৱাহাটীত 4টামান কাম হোৱাই নহয় কৰি পেলাই বৰ্তমান আমি উভতি আছোঁ ঘৰত আৰু এইটো চাওক ATMৰ কি ধুনীয়া দৃশ্য তাৰে 5 বটলমান খাই ক'ত কেনেকৈ পৰি আছে গমেই নাপায় আৰু দে কোনেও উঠাইও দিয়া নাই হে দাদা হেল্ল' দাদা নতুন বিচনা পাইছে নেকি তো গুৱাহাটীৰ পৰা আহি পালোঁ ৰাণী এইবাৰ লাষ্ট কাম এটা আছে ATMত তো ইয়াতে ৰখি আছোঁ বহুত কাষ্টমাৰ আজি এইটো কাম হ'লে আজিৰ ভিডিঅ'টো কমপ্লিট 2000 years later. ষ্টেট বেংক ATMৰ চকীদাৰ তো আজিৰ গোটেই কাম খতম এইবাৰ চিধাই যাওঁ ঘৰত ব'লা দাদাৰ লগত আহিছিলোঁ গুৱাহাটীৰ পৰা দাদাই ফালে গ'ল আৰু লগ পালোঁ তো এইবাৰ চিধাই যাওঁ ঘৰত তো আজিৰ এইটো ভিডিঅ'ত যদি মই এটা ভ্লগ ৰূপ দিব পাৰিছোঁ তেতিয়াহ'লে লাইক কৰিব বা কমেণ্ট কৰিব কেনেকুৱা পালে ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰিব কি দৰকাৰত শ্বেয়াৰ কৰিব मैं क्या करूँ फिर जॉब छोड़ दूँ তো আজিৰ ভিডিঅ'টো ইমানেই আহিম আকৌ নতুন ভিডিঅ' নতুন ভ্লগৰ লগত তেতিয়ালৈ চাই থাকিব আছাম ৰয়েল ফিল্মছ ধন্যবাদ জয় আই অসম আহি আছোঁ নেক্সট ভিডিঅ'